হেল্ল' বন্ধুসকল, আজি আপোনালোকক মই ছেমি মডুলাৰ কিচেনৰ বিষয়ে অলপ ক'বলৈ ওলাইছোঁ। কিটচেনত যিটো মানুহে জেনেৰেলি কিচেন আজিকালি মডুলাৰ কিচেন যিটো বনায় তাত এটা ছেমি মডুলাৰ কিচেন বুলিও মানুহে কয়। ফটোত আপুনি চাওক, ফটো কিছুমান আপোনাৰ দেখা পাইছে, চবতে চেল্ফ দিয়া আছে, চেল্ফৰ তলত বক্স বনাইছে মানুহে। তো সেইবোৰ কাষ্টমাৰ ৰিকুৱাৰমেণ্ট মতে আমি বনোৱা হয়। তাত আপোনাৰ কিছুমান ছেমি মডুলাৰ বুলি কয়, কিছুমানে মডুলাৰ বুলি কয়। তাত খৰচো বেলেগ বেলেগ ধৰণৰ হয় আৰু আপোনাৰ তাৰ সকলো বস্তুৰে আপোনাৰ ইউজ হোৱা প্ৰডাক্টবোৰো বেলেগ বেলেগ হয়। তাৰ বিষয়ে অলপ ক'বলৈ ওলাইছোঁ। ঠিক আছে, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই কিচেনটো আপুনি মন কৰক, কিচেনটোত আপোনাৰ ওপৰত টাইলছ লগোৱা আছে আৰু তলত সেইটো হিচাপে বাস্কেট আছে আৰু বাস্কেটবোৰ দেখাই থকা গৈছে। তাত আমি প্লাই দি বনোৱা হৈছে আৰু কিচেনটো আপুনি মন কৰক, ষ্টাৰ্টিঙত যিটো বস্তু আছে তাত এখন আপুনি পকাৰ চেল্ফ আছে, চেল্ফৰ পৰা ষ্টাৰ্ট হৈছে। ইয়াত বুজা গৈছে যে সম্পূৰ্ণ কিচেনটোত অকল প্লাই বৰ্ড বা মাইকাৰে বস্তুটো বনোৱা নাই, ইয়াৰ লগতে আমি ইউজ কৰিছোঁ পকা হওক, ওপৰত দুটা মেটেৰিয়েল ইউজ হৈছে। কিছুমানে পাৰ্টিশ্যনবোৰ আপোনাৰ মাৰ্বল পাথৰৰ দি দিয়ে বা তেনেকুৱা পাৰ্টিশ্যন কৰা হয়, য'ত আপোনাৰ প্লাই বৰ্ডৰ উপৰিও আৰু বেলেগ মেটেৰিয়েল ইউজ হয়, য'ত দুই ধৰণৰ মেটেৰিয়েল ইউজ হয় আৰু এটা জেগা নিৰ্দিষ্ট চেল্ফ দিয়া থাকে, তাৰ তলত আমি বক্স বনোৱা হয়। সেইটো কয় আপোনাৰ ছেমি মডুলাৰ কিচেন। ইয়াত আপুনি ভালদৰে মন কৰক, কিচেনটোৰ বিষয়ে মোৰ বন্ধু ইৰফানে আপোনাক অলপ দেখাই দিছে। ইয়াত এনেদৰে কিচেনৰ তলত জেগা ভিত্তি হিচাপে আমি 3টা বাস্কেট বহাইছোঁ, ওপৰত কটাৰী চামুচ থ'বলৈ বা তলত প্লেট থ'বলৈ। কাটলেৰী বুলি কয়। ছাইডত 2টা আপোনাৰ বটল বাস্কেট আছে। ঠিক তেনেদৰে আমি বস্তুবোৰ বনাইছোঁ। ইয়াত আমি যিটো বনাইছোঁ, ইয়াত চব বস্তু সীমিত, এটা নিৰ্দিষ্ট জেগা থাকিব, জেগাটোৰ ভিতৰতে নিজে এটা কাষ্টমাইজ কৰি বস্তুটো বনাবলগীয়া হয়। সেই হেতুকে এই বস্তুটোক মানুহে ছেমি মডুলাৰ বুলি কয়। ইয়াত খৰচ কিছু পৰিমাণ কম হয়, যিহেতুকে ওপৰত অলৰেডি আপোনাৰ মাৰ্বল বা টাইলছ বা আপোনাৰ ধৰি লওক আৰ্টিফিচিয়েল গ্ৰেনাইট লাগি থাকে। তাত মানুহৰ খৰচটো অলপ কমি যায়, চেল্ফখনো দিয়া থাকে, সেইটো কাৰণে খৰচ কমি যায়। আমি ইয়াত হাইড্ৰলিক চফ্ট ক্ল'জাৰ কব্জা ইউজ কৰিছোঁ। ইয়াত চাওক, এই বস্তুটো দেখা পাইছে আপোনালোকে। তেনেহ'লে এই ছাইডৰ পাৰ্টটো চাওক, এই কিচেনটোত আপুনি ছাইডত মন কৰক, আমি কাষ্টমাইজ কৰি প্লাই বৰ্ডৰ এডোখৰ বনাই দিব লগা হৈছে। উপায় নাই, যিহেতুকে মানুহজনে কিচেনটো অলৰেডি এটা জেগালৈকে আপোনাৰ বনাই থোৱা আছিলে, যে কিচেনটো সৰু হোৱাৰ বাবে ছাইডডোখৰ আমি এক্সপাণ্ড কৰিব লগা হৈছে। এনেধৰণৰ কিচেনবোৰক সাধাৰণতে ছেমি মডুলাৰ বুলি কোৱা হয়। আৰু ছেমি মডুলাৰ কিচেনত কিছুমান ডিছএডভান্টেজ আছে, কিছুমান এডভান্টেজো আছে। এডভান্টেজ বুলি ক'ব গ'লে কম খৰচত হৈ যায় আৰু বিশেষ তেনেধৰণৰ এডভান্টেজ নাই। আৰু কম খৰচত হৈ যায়, চেল্ফখন দিয়া থাকে। চেল্ফখন দিয়া থাকিলে অলৰেডি তলৰ বক্সবোৰ পাছত চেঞ্জ কৰিবও পাৰে। ওপৰৰ যিটো টপিং থাকে, টপিংটো চেঞ্জ নকৰাকৈ তলৰ বক্সবোৰ আপোনাৰ চেঞ্জ কৰিব পৰা যায়। সেইটো কাৰণে তেনেধৰণৰ কিচেনত আপোনাৰ ছেমি মডুলাৰ কোৱা হয়। আৰু এটা মই কিচেন আপোনাৰ নেক্সট দেখাব ওলাইছোঁ, তাতো ছেমি মডুলাৰ কিচেন হয়। 2টা বেলেগ বেলেগ কালাৰত বনাইছোঁ। ইয়াত মই আপোনাৰ গোটেইটো বস্তুটো ধুনীয়াকৈ দেখাই দিছোঁ। বাস্কেটবোৰ খুলি অলপ চাওক, ওপৰত চাওক। ইয়াৰ আগৰ কিচেনটোত আপুনি দেখা পাইছিলে যে আপোনাৰ টাইলছ লগোৱা আছে। এই কিচেনটোত মন কৰক, এই কিচেনটোত আপোনাৰ টাইলছ লগোৱা নাই, গ্ৰেনাইট টপিং কৰা আছে আৰু নিৰ্দিষ্ট এল শ্বেপৰ এটা জেগালৈকে আপোনাৰ লগোৱা গ্ৰেনাইট ফিটিং হৈ আছে আৰু আপোনাৰ যোনটো চিংক আছে, চিংকটো ফিটিং হৈ আছে। এই কিচেনটোত আপোনাৰ আমি কোনো নিৰ্দিষ্ট এটা জেগাৰ ভিতৰতে বনাবলগীয়া হৈছে কাৰণে এক ছেমি মডুলাৰ বুলিয়ে কোৱা হয়। আৰু বিশেষকৈ আপোনাৰ মডুলাৰ মেইন যোনটো মডুলাৰ তাৰ কিচেনৰ ভিডিঅ' আপোনালোকক মই দেখাম, য'ত নিজৰ মতে এটা ৰুম থাকে। ৰুমটোৰ ভিতৰত আপুনি নিজৰ ইচ্ছা অনুযায়ী গোটেই প্লাইৰে আপোনাৰ নিজৰ ধৰণে নিজে বস্তুটো নিজে কাষ্টমাইজ কৰি বনাব পৰা যায়। সেই বস্তুটোৱে হৈ গ'ল আপোনাৰ মডুলাৰ কিচেন, ফুল্লি মডুলাৰ। আৰু ফুল্লি মডুলাৰো 2টা পাৰ্ট আছে। কিছুমান মেচিন পেষ্টিং হৈ আহে, য'ত আপোনাৰ ৰুমৰ চাইজ হিচাপে জোখ লৈ এটা ড্ৰয়িং প্ৰভাইড কৰা হয় আৰু সেই ড্ৰয়িং অনুযায়ী বস্তুবোৰ বনি আহে আৰু আহি পেলাই ইনষ্টলেশ্যন কৰা হয়। তাৰ বিষয়ে সবিশেষ মই আপোনালোকক পাছত জনাম। এই ভিডিঅ'টোত অলপকৈ মই আপোনালোকক ছেমি মডুলাৰ কিচেনৰ বিষয়ে ক'লোঁ। যদি কোনোবাই কৰাবও বিচাৰে আমাক কণ্টেক্ট কৰিব পাৰে, কণ্টেক্ট নম্বৰ মই তলত দি থৈছোঁ। আৰু ইয়াত বিভিন্ন ধৰণৰ বিভিন্ন কালাৰৰ কিচেন বনাব পাৰে। মই পিছত আপোনালোকক আৰু আপডেট কৰিম। ধন্যবাদ। ভিডিঅ'টো ইমানতে মই সমাপ্তি কৰিছোঁ।